So guys, good morning. শুই উঠি চাহৰ কাপটো হাতত লৈছোঁ আৰু চাহৰ কাপটো হাতত লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিয়নো লকডাউন হৈ আছে, ক'তো যাব পৰা নাই, 11টা বজাৰ পৰা সকলো বন্ধ হৈ যায়, সেইকাৰণে ভিডিঅ' বনাব পৰা নাই। চ' এতিয়া বেলেগ এটা কাম হাতত লৈছোঁ, সেইকাৰণে এটা ভিডিঅ' বনাব বিচাৰিলোঁ। চ' কি কামটো হাতত লৈছোঁ, কেনেকৈনো আগবাঢ়োঁ, কিনো কৰোঁ, সকলো ফালে যিহেতু বন্ধ হৈ আছে, কিবা এটাতো কৰিব লাগিব, কাৰণ ব্যস্ততা লাগে মানুহ। চ' সেইকাৰণে এটা কাম হাতত লৈছোঁ আজিৰ পৰা। সকলোখিনি পাই থাকিবৰ কাৰণে চাই থাকক এই ভিডিঅ'টো। আহি পালোঁ এয়া ঘৰত। চ' ৰাস্তাত ভিডিঅ' কৰা নহ'লে, কিয়নো বতৰ বহুত বেয়া, সেইকাৰণে কি আনিলোঁ দেখাই আছোঁ বলক। চ' গাইছ, এয়া অলপ শাক আৰু এয়া মাছ, ভাঙন মাছ। আৰু আজিৰ মেইন বস্তু হৈছে এইটোৱে আনিব গৈছিলোঁ মই, চাওক এইটো। তো পোৱালি হয়, কয়লাৰ পোৱালি, ৰূপালী। সিহঁতক উলিয়াই দিলোঁ, কাৰ্টুনৰ পৰা উলিয়াই ৰাখিছোঁ এনেকৈ ঢাকি পেলাই। আৰু কিয়নো মোৰ ঘৰটো ৰেডি হোৱা নাই, আৰু সেইকাৰণে মই কৰিব লাগিব এটা যোগাৰ। চ' প্ৰথম কথা, সিহঁতক আনিয়ে দিব লাগে গ্লুক'জ পানী, কিন্তু আনিব পাহৰি গ'লোঁ, বিচাৰি যাওঁ। গ্লুক'জ নাপালোঁ, চ' সেইকাৰণে চেনি আৰু নিমখ মিক্স কৰি দি থৈ আহিছোঁ। আৰু ল'ব আহিলোঁ এইটো কাৰ্টুন লৈছোঁ, এয়া মাছৰ কাৰ্টুন। ইয়াকে লৈ যাম, লৈ গৈ এটা যোগাৰ বনামগৈ তেওঁলোকৰ কাৰণে। গাইছ, কাৰ্টুন আহি গ'ল, এতিয়া কৰিব লাগিব যোগাৰ কৰি আছোঁ। চ' গাইছ, আহি গ'লোঁ ৰাজমিস্ত্ৰী। এফালে স্কেল, এফালে চাকু, এফালে পেঞ্চিল, লাগিছেনে মিস্ত্ৰী? ত' চাই থাকক ভিডিঅ'টো, কি কৰি আছোঁ মই। গাইছ, চুকমাক ৰেডি। চ' গাইছ, এতিয়া লাগিব এইটো আৰু এইটো। মজবুত হৈ গ'ল। কপালৰ ঘাম মাটিত পেলাই দিছোঁ, এতিয়া আহিব ইয়াত। মাল শেষ, আৰু এটা আনিব লাগিব। গাইজ, বক্স পূৰা ৰেডি, তলত এয়া পাৰি দিছোঁ প্লাষ্টিক। আৰু এতিয়া কৰিম ইহঁতক ইয়াৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ। ইয়াতে ইহঁতি দানা খুটিছে, এটা দুটাকৈ দানা খুটিছে, ইয়াত দি থোৱা আছিলে চেনি আৰু নিমখ পানী, খাই আছে। তলত আছে আচাৰৰ খেতি, আৰু ওপৰত আছে মোৰ হাতত এইটো ভিমাৰেল। চ' এইটো ইয়াৰ লগত আৰু এটা মিক্স কৰিব লাগে, অষ্ট্ৰবেট 4 প্লাছ ভিমাৰেল, এই দুইটা দিব লাগে। কিন্তু এইটো বস্তু মই নাপালোঁ, এইটো কাইলৈ মই বিচাৰি চাম। চ' এইটো কি হৈছে, ছাপ্লিমেণ্টে হয় এটা। চ' এইটো কি কৰিম এতিয়া, 1 লিটাৰ পানীত মই 2-3 টোপাল দি খুৱাম এতিয়া আজিৰ দিনটো। দাম হৈছে ইয়াৰ 189। গাইছ, সেইটো হৈছে ৰাতিৰ দৃশ্য। চ' এনেকৈ সিহঁতি থোপ পাতে, তো এই থোপটো ভাঙিব লাগিব। ভাঙিবৰ কাৰণে মই এটা যোগাৰ কৰিছোঁ, এইটো প্লাষ্টিক এটা বান্ধি লৈছোঁ মাৰি সৈতে। তো এই চব পলাইছে,
ভিমাইলটো খালে শেষ কৰিলে, ইয়াৰ ভিমাইল থৈছিলোঁ শেষ কৰিলে। তো চাব লাগিব এসপ্তাহ নহয় 3-4 দিনলৈ টেনশ্যন থাকিব, কাৰণ সিহঁতৰ পাখিটো গজিব লাগিব। চ' ডে টু ডে আপডেট দি থাকিম আপোনালোকক, চাই থাকক ভিডিঅ'টো। হৈ গ'ল, দিলোঁ, সামৰিলোঁ। এতিয়া ভিমাইল দিম। এতিয়া মিক্স কৰা আছে, বটলটো নেদেখাওঁ বাৰু। এইটো ভিমাইল দিলোঁ ইয়াত। দিয়া মাত্ৰকে চব খাবলৈ আহিছে চব। চ' এইটো প্লেটত আছে বাৰু, তাত অলপ আছে, ভিমাইল আছে। চ' ইয়াত আৰু অলপ দি দিম। আৰু এতিয়া অলপ দানা দি দিম সিহঁতক। চব কি বঢ়িয়াকৈ খাইছে, আজি অনা পোৱালিকেইটা। চ' এইফালেও দি দিছোঁ অলপ দানা। চ' গাইজ, যদি কোনোবাই এনেকৈ পালন কৰিব বিচাৰে, মুৰ্গী পালন কৰিব বিচাৰে, কৰিব পাৰে। এনেকৈ যোগাৰ কৰিব লাগিব অলপ। যদি কাৰোবাৰ ঘৰ, মুৰ্গী পোহা যোনটো ঘৰ, সেইটো ৰেডি নাথাকে, তো এনেকৈও সিহঁতক ৰাখিব পাৰি এসপ্তাহ 10 দিনৰ কাৰণে। তো যেতিয়া ডাঙৰ হ'ব সিহঁতক ট্ৰান্সফাৰ কৰিম, কাৰণ মোৰ ঘৰটো ৰেডি হোৱা নাছিল। মানে ইয়াত চপৰা মানে মাটি দিছিলোঁ ন, নতুন মাটি দিছিলোঁ। তো চপৰাবিলাক ডাঙৰ ডাঙৰ হৈ আছিলে এইবিলাক। চ' সেইকাৰণে এইটো ছিষ্টেম কৰিলোঁ এইবাৰ। বেছি খৰচা হোৱা নাই। এইটো বক্স দুটা কিনিলোঁ, 40 টকাকৈ ল'লে, 80 টকা হ'ল। চ' এনেকৈ খৰচা কৰিলোঁ। ত' চাওক, আজি অনা পোৱালি বঢ়িয়াকৈ খাই আছে, এইফালে ভিমাইল খাই আছে। যদি বিচাৰে আপোনালোকে কোনোবাই এনেকৈ কৰোঁ বুলিলে কৰিব পাৰে, কাৰণ এইটো মোৰ ছেকেণ্ড টাইম এক্সপিৰিয়েঞ্চ হয়। কিয় আগতো মই এবাৰ কৰিছিলোঁ, লকডাউনত মই এইটো কাম কৰিছিলোঁ। চ' এনেকৈ কৰা নাছিলোঁ, যোৱাবাৰ মই ৰেডি কৰি লৈছিলোঁ আগত। কিন্তু এইবাৰ কৰিবলৈ সময় নহ'লে, পোৱালি পালোঁ, চ' ভৰাই দিলোঁ। চ' এইটো ৰূপালিম হয়, ৰূপালিম। চ' এটা আনি দেখাই দিছোঁ চাওক। চ' পোৱালি সতেজ আছে, বঢ়িয়াকৈ খাই আছে। 50টা পোৱালি আছে ইয়াত, বেছি নাই। বাহ, সি নামি ল'লে পূৰা, মানে সি পূৰা খাব বছ। দানা খাই আছে, আজি অনা পোৱালি। কৰিছোঁ এইটো লাইট এটা দিছোঁ, এনেকৈ ওপৰৰ পৰা এনেকৈ লাইট এটা আহিছে, লাইট এটা দিছোঁ কাৰণ অলপ তাপটো লাগে সিহঁতক, কাৰণ নতুন পোৱালি ন। তো কয়লাৰলৈ ইমান টেনশ্যন নাই, হ'লেও অলপ তাপটো লাগিবই। বাহিৰত পূৰা বৰষুণ দি আছে, এতিয়া বৰ্তমানটো এৰিছে বৰষুণটো বাৰু। বাহিৰত পূৰা বৰষুণ দি আছে, চ' সেইকাৰণে অলপ দি দিছোঁ ওচৰত লাইটটো। চ' চাওক কি ধুনীয়াকৈ চৰি আছে সিহঁতি। কাম হাতত লৈ ল'লোঁ, কৰোঁ। এনেই আছোঁ যেতিয়া ঘৰত, কিবা এটাতো কৰিব লাগিব নে কি, ব্যস্ততা লাগে। তো ব্যস্ততাৰ মাজতে এইটোকে ব্যস্ততা বুলি ভাবি লৈছোঁ, কাৰণ বাহিৰতো যাব নোৱাৰোঁ। তো ঘৰৰ ভিতৰতে থাকোঁ, কিবা এটা কৰোঁ, এটা জীৱ ডাঙৰ কৰোঁ, সেইটোৱে ডাঙৰ কথা। চাওক গাইজ, এতিয়াও টোপ বিচাৰি আছে, খাব জনা হোৱা নাই, কিন্তু ইয়াক মই খুৱাম। ক'ত যাবি, খা। ক'ত মাৰিছে, খাব, সিও শিকিব। এইফালে আছে দুটা ডাঙৰ, তো সিহঁতি ডাঙৰ হৈ গ'ল, বাৰীত চৰিব শিকিলে। এতিয়া খানা বিচাৰি আহি আছে সিহঁতি। ইয়াতে অলপ দিছিলোঁ খানা, চব ফা দিলে। তো এইফালে আছে 4টা, এইটো যোৱা বছৰ লকডাউনৰ হয়। কিন্তু সিহঁতি এতিয়া কণী পাৰি আছে ডেইলি। চ' ভালকৈ দেখাই দিছোঁ আপোনালোকক, চাওক এইকেইটা। আৰু এটা ক'ত গ'লি, এই লুকাই আছে 4টা। 10 মাহ 11 মাহ হৈ গ'ল সিহঁতৰ। দিছোঁ যাতে সিহঁতি তাত যাব নোৱাৰে, তো বান্ধিব লাগিব, ইয়াত গাঁঠি দিব লাগিব। তো তাৰ কাৰণে মোৰ লগত আছে এইডাল দি
গাঁঠি দিম এতিয়া।